অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 3 জুন আজি পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব দিবলৈছোঁ পুৱাৰ একেবাৰে প্ৰথমটো ব্ৰেকিং নিউজ জাৰি হ'ল BNSSৰ 163 ধাৰা ৰাজপথত ধান খেৰ মেলি দিলে বিপদ নিশ্চিত এতিয়াৰে পৰা ৰাজপথত যদি আপুনি ধান খেৰ মেলি দিয়ে তেনেহলে বিপদ নিশ্চিত কাৰণ ইতিমধ্যে জাৰি কৰা হ'ল BNSSৰ 163 ধাৰা মন গলে ৰাষ্ট্ৰীয় ঘাইপথ নিজৰ মতে ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজপথত ধান খেৰ কৃষিজাত সামগ্ৰী মেলি দিয়া সকলৰ বিপদ নিশ্চিত প্ৰশাসনে জাৰি কৰিলে BNSSৰ 163 ধাৰা একাংশ লোকৰ কৰ্মকাণ্ডক লৈ কঠোৰ হৈছে প্ৰশাসন বিভিন্ন সময়ত ৰাষ্ট্ৰীয় ঘাইপথত ধান খেৰ মেলি সৃষ্টি কৰিছিল যান-জঁটৰ বঙাইগাঁও জিলাত প্ৰশাসনে জাৰি কৰিলে এই কঠোৰ নিৰ্দেশনা বঙাইগাঁও জিলা প্ৰশাসনে এই কঠোৰ নিৰ্দেশনাটো জাৰি কৰা দেখা গৈছে এতিয়াৰে পৰা আপুনি মন গলে ৰাষ্ট্ৰীয় ঘাইপথত নিজৰ মতে ব্যৱহাৰ কৰিব নোৱাৰিব ধান খেৰ আদি মেলি দিব নোৱাৰিব যদি মেলি দিয়ে তেনেহলে আপোনাৰ বিপদ নিশ্চিত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত প্ৰযোজ্য হ'ব এই নিয়ম উলংঘা কৰিলে বিহিত হ'ব ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে মন গলে ৰাষ্ট্ৰীয় ঘাইপথক নিজৰ মতে ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজপথত ধান খেৰ কৃষিজাত সামগ্ৰী মেলি দিয়া সকলৰ বিপদ নিশ্চিত অন্য এটা গুৰুত্বপূৰ্ণ খবৰ খালি কৰা হ'ব গোৱালপাৰা বুলডোজাৰ চলোৱাৰ পূৰ্বে এৰক ঘৰ বাৰী গোৱালপাৰাত জুন মাহতে চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান বুলডোজাৰ চলাৰ পূৰ্বেই অবৈধ বেদখলকাৰীসকলে ঘৰ বাৰী এৰক দিব বিচাৰিছোঁ এই মুহূৰ্তত গোৱালপাৰাৰ উচ্ছেদক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ হাজাৰ হাজাৰ বেদখলকাৰীক শেষ সকিয়নি বাসগৃহত বুলডোজাৰ চলাৰ পূৰ্বে এৰক ঘৰ বাৰী জুন মাহতে হাজাৰ হাজাৰ অচিনাকি লোকক কৰা হ'ব উচ্ছেদ বৃহত্তৰ গোৱালপাৰাত জুন মাহতে প্ৰশাসনে চলাব বুলডোজাৰ উচ্ছেদ চলালে টকা পইচা খৰচ হয় উচ্ছেদ চলালে আৰক্ষী বাহিনী বিষয়া কৰ্মচাৰীৰ সময় খৰচ হয় তাৎক্ষণিকভাৱে ঘৰ দুৱাৰ ভাঙি গুচি যাওক বেদখলকাৰী জলৈ যাই যাওক কোনো গোৱালপাৰাত থাকিব নোৱাৰিব অবৈধ নাগৰিকে গোৱালপাৰাত অশান্তি আনিছে ভূমি বনাঞ্চল দখল কৰি আমাৰ সংস্কৃতিৰ ওপৰত আঘাত হানিছে বেদখলকাৰীয়ে পিতৃ মাতৃ জীয়ৰী বোৱাৰীৰ সুৰক্ষা নোহোৱা কৰিছে উচ্ছেদ চলালেহে গোৱালপাৰা আগুৱাই যাব পাৰিব আগন্তুক 10 বছৰত গোৱালপাৰা হৈ পৰিব ডিব্ৰুগড় আৰু তিনিচুকীয়া বেদখলকাৰীক সকিয়নি বিজেপি বিধায়ক টংকেশ্বৰ ৰাভাৰ আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মমতাৰ দৰ্পচূৰ্ণ পৰাজয়ৰ পাছত থানবান হোৱাৰ দিশে TMC মমতাৰ পৰাজয়ৰ পাছত এতিয়া মমতাৰ দল TMC থানবান হোৱাৰ দিশে বংগত থানবান হোৱাৰ দিশে মমতাৰ TMC মন্ত্ৰী বিধায়কৰ মমতাৰ সৈতে বিসম্বাদ 50 গৰাকীকৈ বিধায়কে তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱনা মমতাই TMCৰ 2 বিধায়কক বহিষ্কাৰৰ পাছতে আৰম্ভ হৈছে বিসম্বাদ ঋতব্ৰত বেনাৰ্জী সন্দীপন সাহাক বহিষ্কাৰ কৰিছিল মমতাই দুয়োগৰাকী বিধায়কে দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰিছিল ঋতব্ৰত বেনাৰ্জী সন্দীপন সাহাৰ নেতৃত্বত নতুন TMC গঠনৰ সম্ভাৱনা কৰা হৈছে বংগত বৃহৎ ৰাজনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে মমতা বেনাৰ্জী বংগত থানবান হোৱাৰ দিশে মমতাৰ TMC 50 গৰাকীকৈ বিধায়কে তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱনা বংগত আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ আহি গ'ল এটা ভাল খবৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য আজিয়ে বনাওক PMJY কাৰ্ড আপোনাৰ তাত PMJY কাৰ্ড আছে না এটা কমেন্টছ কৰি জনাবলৈ নাপাহৰিব আৰু যদি এতিয়াও আপোনাৰ তাত এই PMJY কাৰ্ড নাই তেনেহলে অতি শীঘ্ৰে এই কাৰ্ড বনাই লওক কাৰণ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ
অৰ্থ সাহায্য ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ আহি গ'ল এটা ভাল খবৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য নিম্ন আয়ৰ পৰিয়াললৈ চৰকাৰৰ ডাঙৰ ঘোষণা এতিয়াৰে পৰা নিম্ন আয়ৰ পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকাৰ চিকিৎসা সাহায্য শীঘ্ৰেই আপুনি বনাই লওক PMJY কাৰ্ড PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এই বিশেষ পদক্ষেপ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা PMJY কাৰ্ডৰ জৰিয়তে পোৱা যাব 5 লাখ টকা পৰ্যন্ত সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাৰ বৃহৎ খৰচৰ পৰা এতিয়াৰে পৰা পৰিত্ৰাণ পাব দৰিদ্ৰ জনসাধাৰণে আজিয়েই আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক শীঘ্ৰেই আপুনি বনাই লওক PMJY কাৰ্ড PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ইবোলা ভাইৰাছ ভাৰত চৰকাৰৰ সতৰ্কমূলক নিৰ্দেশনা জাৰি কৰিছে ইতিমধ্যে ইবোলা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 900লৈ বৃদ্ধি পাইছে কংগোত বিগত 20 দিনত এই ভাইৰাছত আক্ৰান্ত হৈ 200 জন লোকৰ মৃত্যু হৈছে ইবোলা ভাইৰাছৰ বুণ্ডিবুগ্য ভেৰিয়েণ্টত বহু লোক আক্ৰান্ত হোৱাৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাই ইবোলাক জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে ইফালে ইবোলা ভাইৰাছৰ সন্দৰ্ভত ভাৰত চৰকাৰে জাৰি কৰিছে সতৰ্কমূলক নিৰ্দেশনা এই নিৰ্দেশনাত 4টা মুখ্য বিষয় উল্লেখ কৰা হৈছে হেকেটা ক্ৰমে কংগো ইউগাণ্ডা আৰু দক্ষিণ চুডানলৈ অতি প্ৰয়োজন নহলে ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে কিয়নো এই অঞ্চলসমূহত ইবোলা সংক্ৰমণৰ আশংকা অধিক বিমানবন্দৰকে ধৰি সকলো আন্তঃৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ আৰু সীমান্ত অঞ্চলত নিৰীক্ষণ বৃদ্ধি কৰাৰ লগতে প্ৰভাৱিত অঞ্চলৰ পৰা অহা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ দিয়া হৈছে অজ্ঞাত কাৰণত জ্বৰ হোৱা যাত্ৰীসকলক চিনাক্তকৰণ পৰীক্ষা ৰিপৰ্টিং আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে WHOৰ পৰামৰ্শ অনুসৰি সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু প্ৰভাৱিত অঞ্চললৈ ভ্ৰমণ সীমিত ৰাখিবলৈ কোৱা হৈছে গতিকে আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই সন্ধিয়াৰ খবৰ আপলোড কৰাৰ লগে লগে আপোনালোকে অতি সহজতে সেই খবৰসমূহ চাব পাৰে চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট